আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। কছাৰীবাৰীৰ পূবেৰুণ সংঘৰ ৰঙালী বিহু সন্মিলনৰ ৪৪ সংখ্যক ৰঙালী বিহু সন্মিলনৰ সভাপতি ইয়াত যুগান্তৰ সোণোৱালে এখনি চেলেঞ্জেৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিছে। লগতে সোণোৱালসকলৰ এখনি অন্যতম বস্ত্ৰ সোণোৱালীৰে সম্বৰ্ধনা জনাইছে সম্পাদক কৌশিক সোণোৱালে। এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ লৈছোঁ চিৰিং দাইনিজান গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি মনোজ সোণোৱাল ডাঙৰীয়াৰ জৰিয়তে। এখনি তেখেতে প্ৰথমতে ফুলাম বস্ত্ৰৰে তেখেতক সম্বৰ্ধনা জনাই ফুলাম জাপিটি প্ৰদান কৰিব। সম্বৰ্ধনা জ্ঞাপন কৰিছে সম্বৰ্ধনা জ্ঞাপন কৰিব যুগান্তৰ সোণোৱালে। তেওঁ জ্ঞাপন কৰিব ভৱজ্যোতি সোণোৱাল ভৱকান্ত সোণোৱালে। আমাৰ জনাব বিচাৰিছোঁ তেখেতকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব যুগান্তৰ সোণোৱালে সভাপতি ৪৪ সংখ্যক